হেল্ল' গাইজ, আহক আৰু ব্লগছ ইউটিউব চেনেলটি তোমালোকে ছাবস্ক্ৰাইব কৰা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিয়া যাতে লেটেষ্ট ভিডিঅ'সমূহ পাই থাকা। হেল্ল' গাইজ, ৱেলকাম টু মাই চেনেল। আৰু আজি তোমালোকক দেখাম গহপুৰৰ বৰপুখুৰী পাৰৰ কিছু দৃশ্য। তাত এটা পুখুৰী আছে, তাত পুখুৰীটোত বহুত নেচাৰেল ধুনীয়া প্লেচ হয়। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰ্তমান ফ্ৰেণ্ডছ, আমি এতিয়া পুখুৰীটোৰ চাৰিওকাষে ঘূৰিম বুলি ভাবিছোঁ। গতিকে আমি এইপিনে যাব লাগিব, পুখুৰীটোৰ ভিউ সম্পূৰ্ণ চাবলৈ চাৰিওকাষ ঘূৰিব লাগিব। গতিকে ভিউটো তেতিয়া সম্পূৰ্ণ দেখাব পৰা। গতিকে ব'ল। প্লেচটো কেনেকুৱা পাইছা ফ্ৰেণ্ডছ, কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিবা। এতিয়া আমি গৈ আছোঁ, ভিউ তোমালোকক দেখাইছোঁ, কেনেকুৱা পাইছা জনাবা। আৰু চোৱা ভিউবিলাক সম্পূৰ্ণ এটা ধুনীয়া ভিউ, চাৰিওকাষে ঘূৰি মানে সুন্দৰ লাগিছে ফ্ৰেণ্ডছ। তোমালোকৰ কেনেকুৱা লাগিছে? ফাইনেলি গাইছ, আমি ঘূৰিলোঁ আৰু ঘূৰি কিনি তোমালোকক দেখাইছোঁ এইটো বীৰ কনকলতাৰ প্ৰতিমূৰ্তি হয়। সুন্দৰভাৱে স্থাপন কৰি ৰাখিছে আৰু ইয়াৰ ভিউটো খুবেই মজা লাগিছে। গতিকে ব'লা আমি এতিয়া আৰু কিছু আমোদ লগা দৃশ্য চাবলৈ যাওঁ। ব'লা ফ্ৰেণ্ডছ, ব'লা। ৱাও ফ্ৰেণ্ডছ, তোমালোকক দেখাইছোঁ মাছ কাছ, মজা লাগিছে। আৰু দেখিবলৈ পাইছা বিস্কুট দলিয়াই আছে আৰু সেয়া খাই আছে, দেখিবলৈ পাইছা তুমি। এইটো দেখিছা, বিস্কুট দলিয়াই দিলে আৰু খাইছে। একে আমোদ লগা দৃশ্য এটা। চোৱা তোমালোকক আমোদ লোৱা। ভিডিঅ'টো যদি মজা লাগিল তেনেহ'লে লাইক কৰা, কমেণ্ট কৰা, বন্ধুসকলক শ্বেয়াৰ কৰা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া।